হেল্ল' গধূলি সময়ত মানে মোৰ সদায় কিবা এটা খাব মন যায় আৰু প্ৰায় বহুত কেইদিন মই অকল মানে ফাষ্ট ফুড অৰ্ডাৰ কৰি খালোঁ তো বেমাৰত পৰিলোঁ সেইকাৰণে আজি ফাষ্ট ফুড নাখাওঁ বুলি ভাবিছোঁ সেইকাৰণে খাম ভাবিছোঁ চেৱৈ এফালে আছে গাখীৰ আৰু এটা বস্তু খাম লগত চেৱৈৰ লগত মানে হেৰি বুলি কয় আপোনাৰ কফিটো পেকেটটো ফালি লৈ মানে বনাব ৰেডি কৰিছিলোঁৱে সেইকাৰণে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকৰ কাৰ বাৰু গধূলি সময়ত কিবা এটা খাব মন যায় মোৰ পৰা সদায়ে যায় সেইটো আৰু কি কৰিব উপায় নাই